আহি গ'লো আকৌ এটা নতুন ভিডিঅ' লৈ। যিহেতু ইমান দিন বৰষুণ দি আছিলে, তো ভিডিঅ' তেনেকুৱাই বনাব পৰা নাছিলোঁ আৰু ক'তো যোৱাও হোৱা নাই। বৰষুণত ক'তনো যাম আৰু, তো সেইটো কাৰণে আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এতিয়া বতৰটো ইমান এটা ঠিক নহয়, হ'লেও চাওঁ আৰু আগলৈ কি হয়। যিহেতু এতিয়া ৰঙালী বিহু আৰম্ভ হৈছে, তো পোনপ্ৰথমে মোৰ তৰফৰ পৰা আপোনালোকক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো এতিয়া মই আহিছোঁ শিৱসাগৰত বিহু চাব। ইয়াতে গৰু বিহু আজি হয়, তো ফাৰ্ষ্ট যাম মই নদীৰ ঘাটত তাত গৈ কেনে গৰুক গা ধোৱা, এইবোৰ মানে গাঁৱৰ পৰিৱেশতে যিহেতু দেখা পোৱা যায়। আমাৰ তাতে ইমান তেনেকুৱা নহয়, গৰু বিহু এইবোৰ তেনেকুৱা ইমান নহয় আৰু। তো এতিয়া যাম মই নদীৰ ঘাটত, তাত গৈ কেনে চাম আৰু সকলোখিনি মই চাম আৰু লগতে আপোনালোককো দেখুৱাম। তো দেৰি নকৰা কৰি ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইনকাড্ডিক্টেড। দেৰি নকৰোঁ, অলৰেডি বহুত দেৰি হৈ গৈছে। যাওঁ তাত গৈ কেনে সকলোখিনি দেখুৱাই ব'লা। তো আহি পাই গ'লোঁ, এইফালেদি যাব লাগিব। এইখন ধুনীয়া কৰি গেট বনাই থৈ দিছে। মই ইয়াতে বেছি শ্বুট লৈ থকা নাই, কাৰণ তাত গৈ কেনে ভালদৰে দেখুৱাব ট্ৰাই কৰিম আৰু ৰাস্তাত ইমান শ্বুট লৈ নাথাকোঁ। যাওঁ তাত গৈ কেনে দেখুৱাইছোঁ সকলোখিনি। তো তেতিয়ালৈ স্কিপ নকৰা কৰি ভিডিঅ'টো চাই থাকক। শুনামতে তাত বোলে বহুত মানুহ হয়, পূৰা ভিৰ হৈ যায়। তো ইমান ভিৰৰ মাজত আৰু কেমেৰা মোবাইল ওলাই কেনে ব্লগ বনোৱাটো মোৰ দ্বাৰা সম্ভৱ নহয়, হ'লেও অলপমান দেখুৱাব ট্ৰাই কৰিম আৰু তাত গৈ কেনে কেনেকুৱা কি চিন হয়। আহি পাই গ'লোঁ, আগত হৈ আছে প্ৰগ্ৰাম, চাব পাৰে। কিন্তু ইয়াৰ পৰা নহয়, একদম কাষৰ পৰা যেতিয়া গৈ কেনে দেখুৱাম তেতিয়া ভাল লাগিব। দেৰি নকৰা কৰি কাষত যাই কেনে দেখুৱাই। তো ইয়াত এতিয়া কিবা নিয়ম হৈ আছে, ইমান মই ভালদৰে যিহেতু গম নাপাওঁ। ইয়াত প্ৰাৰ্থনা কৰি আছে, তো ইয়াৰ পিছতে চাগে গৰুক গা ধুৱাব লৈ যাব, তো চাব পাৰে। বহুত মানুহ গৈছে ইয়াতে পৰা, এতিয়া আৰু চাগে আহিব গম নাপাওঁ। আজি আহিলোঁ আৰু অলপ টাইম ৰখি কেনে গোটেইখিনি চাই কেনে ওলাম ইয়াৰ পৰা। তাৰপিছত আৰু ক'ত যোৱা হয়, তো তেতিয়ালৈ ভিডিঅ'টো স্কিপ নকৰা কৰি চাই থাকা।
ঘৰৰ আগতে যে এনেকৈ গৰুবিলাকৰ ওপৰত মানে অত্যাচাৰ কৰে আজি মই ফাৰ্ষ্ট টাইম দেখা পালোঁ তো আৰু দেখুৱাই আছোঁ এতিয়া আপোনাৰ ষ্টাৰ্ট কৰিছে তো চাই থাকা অত্যাচাৰ দিব পাৰোঁ তো তাৰ পৰা মই এতিয়া আহি গ'লোঁ বৰ্তমান ৰুমত আছোঁ কিহৰ কাৰণে আহি গ'লোঁ মানে তাতে এনেকুৱা ভিৰ হৈ গৈছে আৰু সৰু সৰু বাচ্চাবিলাকে কণী মাথা চাথা ফাটাইছে এইবিলাক মানে কিবা টাইপ লাগে টু মাছ হৈ যায় নহয় তাৰপিছত আকৌ কি হ'ল বৰষুণ দি দিলে তো বৰষুণ দিয়াৰ কাৰণে মই ভালদৰে চুট একো নল'লোঁ তো এতিয়া ডাইৰেক্ট ৰুমত আহিলোঁ আজিৰ ব্লগটো মই এইখিনিতে এণ্ড কৰিম বিহুৰ যিমান মই ব্লগ বনাওঁ চব পাৰ্ট হিচাপত মই আপলোড কৰিম তো এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব গৰু বিহু হিচাপে তো যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল পালা তেন্তে এটা লাইক কৰিবা কমেণ্ট কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যদি চেনেলটো নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰে ছেকেণ্ড পাৰ্টত দেখুৱাম আমি ক'ত যাম ৰংঘৰ ছাৰ ইমান মেকআপ চেকআপ কৰিব ৰংঘৰ যাম ইয়াৰ ছেকেণ্ড পাৰ্টত তো আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো কৰিবা আৰু তো লগ পাম ছেকেণ্ড পাৰ্টত তো আজিলৈ ইমানে You're never gonna make it, you're not